হেল্ল' এভৰিৱান, নমস্কাৰ। সকলোকে এটা অন্য ভিডিঅ'লৈ স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ মোৰ ইউটিউব চেনেল অসমীয়া ল'ৰা লোচন। আজিৰ ভিডিঅ'টো মই দেৰিকৈ আৰম্ভ কৰিছোঁ কাৰণ মোৰ মোবাইলত চাৰ্জ একেবাৰে নাছিল। যোৱাকালিয়ে কাৰেণ্ট যোৱা, আজি অলপ আগতহে কাৰেণ্ট আহিছে। তাকে চাৰ্জ দি মেলি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। দিনটো মানে পুৰা ৰ'দ দি আছিলে, এতিয়া আকৌ কোলা মোলা কৰি আনিছে, বৰষুণে দিব চাগে। গাইছ, আমি এতিয়া খাবলৈ লৈছোঁ পকা আম। আপোনালোকে চাই থাকক জিভা পানী পেলাই পেলাই। আপোনালোকে আমকেইটা চাওক আকৌ এবাৰ, লোভ লাগি যাব। এয়া চাওক, পকা পকা আম, দুই এটা পকি আছে বাৰু, লগত এটা ভোট জলকীয়া। তাৰপৰা আমকেইটা চাওক, এতিয়া খাম আৰু পুৰা চবেই মিলি। মই এতিয়া আম খাম, আপোনালোকে চাই থাকক। আম খোৱা মেলা হৈ গ'ল মোৰ, তাৰপৰা ভাতৰ লগতো আম আছে। আৰু এতিয়া ভাত খাব হৈছে যে মই টেঙা এটা আনিবলৈ আহিছোঁ। আৰু আমাৰ টেঙাবোৰ চাওক আপোনালোকে, এইবিলাক চাওক, আমাৰ কাজি নেমু। কোনটো চিঙো জানো, কনফিউজে হৈ গৈছোঁ। এইটোকে চিঙি লৈ এতিয়া মানে ভাতটো খাই লওঁ। এইটো দালি, ৰঙালাও ভাজি, কাজি নেমু, নিমখ জলকীয়া, তাৰপৰা আম, আৰু এইটো কিহৰ চালাড? মগু চালাড। খাই লওঁ। ভাত পানী খাই বৈ হৈ গ'ল আৰু এতিয়া মই আহিছোঁ হাঁহ চাবলৈ। মানে মায়ে পঠিয়াইছে আৰু হাঁহকেইটা অহা নাই, চাই আছোন বুলি কৈছে। এতিয়া দেখিছোঁ সেই পুখুৰীতে আছোঁ। আৰু আমাৰ এটা কথা হৈছে, হাঁহ পোৱালি পুখুৰীত মেলিবই নোৱাৰা হৈ গ'লোঁ, মাছে খাই পেলাই। কি মাছ আছে নাজানো, মাছে খায়ে পেলাই দুই তিনিটা লগালগ। মই এতিয়া গৈ আছোঁ আমাৰ পুৰণা বাৰীলৈ। আৰু আপোনালোকে যদি ভিডিঅ'টো ইমানখিনিলৈ চালে ন, ছাবস্ক্ৰাইবটো কৰি দিব। বৰষুণ জাক দিয়া নাই বাৰু, বৰষুণ জাক উৰাইছে, বতাহ মাৰি আছে খুব মতে। মই বৰ্তমান আছোঁ এতিয়া আমাৰ পুৰণা বাৰীত। আৰু এই পিছফালে গছবোৰ দেখিছে যে চব জলকীয়া গছ। আৰু লেটেকু চাওক আমাৰ, এইবিলাক চাওক লেটেকু পুৰা লাগি আছে। গোটেই লেটেকুৱে হৈ আছে আৰু গছত, পকা নাই বাৰু, এতিয়া পকিব লাহেকৈ। এই বিছাত দিলে কাৰ কাৰ ভয় লাগে ক'বচোন, মানে কমেণ্ট কৰি জনাব আৰু। মই মানে ভাত কেৰেলা বিচাৰিছিলোঁ, অকল এটা পালোঁ। মানে গছজোপা ডাঙৰ হোৱাই নাই, সৰু সৰু হৈ আছে। এতিয়া সৰু সৰুকেইটা নিচিঙো আৰু পিছত ছিঙিম। আমাৰ পদুম ফুলবিলাক চাওক আকৌ, আৰু যিবোৰ চকা নে, সেই পদুমৰ গুটি হয়, সেইবিলাক মানে এনেই বুঢ়া হৈ শুকাই গৈছে, খোৱা মানুহ নাই। আগতে আমি খুব খাইছিলোঁ, আজিকালি ইমান মন নাযায়। আৰু সৰু ল'ৰা ছোৱালীও নাহে যিহেতু, ইয়াত অকলশৰীয়া হয় জেগাডোখৰ, সেইকাৰণে এইবিলাক ঘাই শুকাই আছে। আৰু আপোনালোকক দেখাই আছে, এইবিলাক চাওক, এই কোলা কোলা হৈ আছে যে, সেইবিলাক মানে শুকাই গৈছে। আৰু এইবোৰ বুঢ়া ঢেৰ হৈ আছে, কিমান খাব আৰু। কিছুমান আহে নিবলৈ। এইফালে চাওক পুৰা কোলা মোলা কৰি আনিছে। আকৌ বৰষুণ যাওক আনিলে নিদিব বুলি ভাবিছিলোঁহে, দিবই চাগে। নাৰিকল এটা পাৰি লৈছোঁ ঘৰত খাবলৈ, কুমলীয়া নাৰিকল হ'ব। বুঢ়া হ'ল, পানী লৈছে, ভৰাই ল'ম নাত। ভাত কেৰেলা এটা সোমাই থৈছোঁ। তো গাইছ, বৰষুণ নিদিয়ক বুলি আছিলোঁহে, কিন্তু বৰষুণ দিয়ে দিলে। এতিয়া আন্ধাৰে হ'ল আৰু ঘৰলৈ যাওঁতে বৰষুণ দিয়ে আছে। তাৰপৰা ভিডিঅ'টো যদি ভাল পালে ন, তেন্তে শ্বেয়াৰ কৰিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰিবই, আৰু শ্বেয়াৰো কৰিব। আৰু অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে টাটা বাই বাই, ধন্যবাদ।